নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। কেনে আছে আপোনালোকে? আশা কৰোঁ ভালেই আছে আৰু আমাৰো ভাল মানে বৰ বিশেষ ভাল নহয়। ল'ৰাটো গা ভাল নাই, মানে কাহে আৰু গধূলি হ'লে ঠাণ্ডাতে কাহে আৰু তাকে ডক্তৰ ঘৰলৈ নিবলৈ ওলাইছোঁ। আপোনালোকে চাই থাকক কি কৰোঁ কি নকৰোঁ, অকণমান দেখাবলৈ চেষ্টা কৰিম। ঘৰতো কিবা এটা কৰিছিলোঁ তাকো অকণমান দেখাম। মানে সেই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বহুতো উপকৃত হ'ব পাৰিব বুলি মই আশা কৰোঁ। গতিকে চাই থাকক ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ। এইটো দেখিছেনে? এইটো হ'ল ৱাল। এনেকুৱা এটা লাগিব। এই ৱালটো কাণে কাণে ঘূৰিব লাগিব জাৱৈ থালৈ, আৰু এইটো আমি খুবলি বুলি কওঁ। এনেকুৱা এটা লাগিব, এনেকৈ সমান জেগাত লৈ এনেকৈ ঘূৰিব লাগিব। শৰ্ট ভিডিঅ' বনাম ৰহোন শৰ্ট। চেৰেংকৈ লাগিলে বুকুতে। এয়া আমি মেডিকেলত পাই গ'লোহি। এয়া মানুহ বহি আছে, এয়া দেখিছে ন? এয়া ডক্তৰ আহিব এতিয়া। এয়া বেক চাইডটো অকণমান দেখা দিছোঁ। এয়া আমি চেম্বাৰত চোৱাইছোঁ হয়। গাইজ এয়া আহি পালোহি। এয়া ঢেৰ বস্তু আনিলোঁ। এইফালে চেণ্ডেল হাতত তুলি আনিছোঁ। দৰৱ চৰব দিলে ল'ৰাৰ কাৰণে। আহি পাই কামত লাগি গৈছা যে? কি কামত লাগিছা? সেনেকৈ মাৰি দিছা? সেনেকৈ সেনেকৈ মাৰি দিছা? সেনেকৈ মাৰি দিছা? ককা সেনেকৈ মাৰি আছে। চা এইখিনি যে তোমাৰ কি লাগিলে দেখাই দিয়াচোন ককাক। এইখিনি দেখাই দিয়া বেটা। এইখিনি যে এইখিনি দেখাই দিয়াচোন ককাহঁতক আইতাহঁতক দেখাই দে। কৈ দিয়া। নহয়, মই ডক্তৰটোৰ পৰা কলমডাল দে কৈ গুনাই লৈছিলোঁ। তাৰপিছত চিয়াহী লাগি গ'ল গোটেই। কৈ দিয়া মাৰ তাতো লাগিলে। এইয়া মাৰ তাত লাগিলে। কলমডালে লিখি আছে যে, সেয়া কলমডাল দে কৈ থাকিলে এডাল দি দিলে, সেইডালৰ পৰা গোটেই চিয়াহী লিক হৈ পেলাই লাগিলে। আকৌ দৰৱ এয়া দিলে। ইয়া ভিটামিন দিছে, জ্বৰ এটা দিছে। জ্বৰটো লিখি দিছে বাৰু। হেৰি কি কয় হ'লে এইটো 500 মানে ভাগিলে। হেৰিটো জ্বৰ হ'লে মানে খুৱাবলৈ কৈছে, নহ'লে খুৱাবলৈ নাই কোৱা। এই কফ জমা হৈছে বুলি হেৰি দিছে, কফৰ হেৰি দিছে, দৰৱ দিছে। নহয়, এইখিনি ঠেকাখিনি হেৰি লাগি নধৰে জানো? ই পেলাই দিব নাজানে নহয় কাটিলে মানে, সেইকাৰণে লেট্ৰিনৰ লগত যাব কৈছে। সেইটো খুৱাই দিলে মানে। বন্ধু বান্ধৱীসকল, আমি যে ৰাতিপুৱা ৱালটো কাণে কাণে ঘূৰি যিটো কৰিছিলোঁ, সেইটো মানে হেৰি হয়। এনেকুৱা হয় আমাৰ মানে ইয়াতে বিশ্বাস এটা আছে আৰু ল'ৰাটো সময়মতে খোজ কাঢ়িব নোৱাৰিলে, বা ধৰি লৈছোঁ খোজ কঢ়াটো দেৰি হৈছে বা খোজ নেকাঢ়িব নেকি, তেনেকুৱা নিচিনা হ'লে মানে ধৰি লৈছোঁ এই ৱালটো কাণে কাণে তেনেকৈ হেঁচা উঠাই শাৰী কৈ যাব লাগে। এয়া কালে বেত কাটিছোঁ, এয়া আমুকলে বেত কাটিছোঁ, এয়া কি কৰিছোঁ, আমুকলে বেত কাটিছোঁ বুলি তেনেকৈ কৈ 3 পাক ঘূৰিব লাগে মানে। তেতিয়া ল'ৰাটো সোনকালে খোজ কাঢ়িব পাৰে। মানে মোৰ ল'ৰাটো এনেকুৱা হোৱা নাই বোলে বহুত দিন হ'ল খোজ কাঢ়িব পৰা নাই, তেনেকুৱা হোৱা নাই বাৰু। কিন্তু মানে এনেই আৰু এতিয়া 12 মাহ চলি আছে। 11 মাহ হয়, 12 মাহত সোমালে। মানে আৰু এনেই অনুভৱ এটা হৈছে আৰু মানে তাৰ লগৰ ল'ৰা এটা মানে এমাহৰ ডাঙৰ আৰু খোজ কাঢ়িছে। সেইটো কাৰণে মোৰ ল'ৰাটো নেকাঢ়িব নেকি মনত সেনেকুৱা হৈছে মানে। সেইটো কাৰণে মানে সেইটো আমি লেবেট কাটি দিলোঁ আৰু
বন্ধু বান্ধৱীসকল মই ভাবোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বহুতো উপকৃত হ'ব পাৰিব কিয়নো কাৰোবাৰ হয়তো ল'ৰা তেনেকৈ কোচ নেকাঢ়িবও পাৰে মানে তেনেকুৱা হৈ থাকিলে আৰু কোচ কঢ়া অৱস্থাত নাথাকিলে বা কোচ কঢ়া সময় হৈ গৈছে অলৰেডি কোচ কাঢ়িব পৰা নাই তেনেকুৱা নিচিনা ভাবিলে তেনেকৈ কৰিব পাৰে মানে কৰি চাবচোন আপোনালোকে আমাৰ এইটো বহুত বিশ্বাস আছে মানে আমাৰ বহুত লোকে কৰি এনেকৈ উপকৃত হৈছে আৰু লগতে আৰু এটা কথা কৈ থওঁ ইয়াতে মানে আৰু সেইটো বহুত উপকৃত কথা মানে আমাৰ ইয়াতে যেতিয়া মানে এনেকুৱা হয় আৰু মানে কথা মানে ক'ব নোৱাৰিব নেকি ল'ৰাটো তেনেকৈ যদি ভাবে সময়টো পাৰ হৈ গৈছে বা মোৰ ল'ৰাটো কথা নক'ব নেকি তেনেকুৱা নিচিনা লাগিলে গাহৰি জিবা আনি খুৱাই দিব লাগে 2খন 3খন 4খন তেনেকৈ যিমান পাৰে আৰু খুৱাই দিব পাৰে মানে আমাকো তেনেকৈ খুৱাই থৈছে গাহৰি জিবা মানে দেউতাহঁতে আৰু মানে চবেই খুৱাই আৰু ইয়াতে তেনেকুৱা নিচিনা অনুভৱ হ'লে মানে আপোনালোকেও এইটো কৰি চাব বহুতো উপকৃত হ'ব আৰু যদি কোনোবা তেনেকুৱা আপোনালোকৰ আত্মীয় মানুহ আছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বহুতো উপকৃত হ'ব ধন্যবাদ ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ আজিলৈ আহিছোঁ বাই বাই পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱা আশাৰে জয় আই অসম জয় হিন্দ লাভ ইউ অল